আঞ্জা খোৱা নাই আজি মই এয়া জাতিলাও টেঙা আঞ্জা বনাম বিলাহী দি পেলাই ইয়াতে মই অকণমান এটা আলু কুটি দিছোঁ মাছ এই চাৰিখন এয়াৰ সৈতে মই আজি জাতিলাও টেঙা আঞ্জা বনাম আৰু তিতা কেৰেলা ভাজিম এইখিনি মই পাছত আপোনালোকক দেখুৱাম বাৰু এতিয়া মই ইয়াতে কি কৰিম মই প্ৰথমে কি কৰোঁ সদায় বেলেগ বেলেগ ধৰণে কৰোঁ আজি মই কম সময়ত কৰিবলগীয়া হোৱাৰ কাৰণে আজি মই টেঙা আঞ্জাখন এনেকৈ বনাম আজি মই কি কৰিম এতিয়া এই লাওখিনি ইয়াতে মই অকণমান তেল দিছোঁ অকণমান তেল দি পেলাই ইয়াতে মই লাওখিনি দি দিম এতিয়া ইয়াতে মই লাওখিনি দি দিম এয়া অকণমান তেল দিছোঁ অকণমান তেল দিছোঁ লাওখিনি ইয়াতে অলপ হালধি দি দিম হালধি পিছত মই দৰকাৰ হ'লে আকৌ দিম এতিয়া মই অকণমান দি দিছোঁ আধা চামুচ মানে এতিয়া দি দিম পিছত দৰকাৰ হ'লে দি দিম বিলাহীখিনিও দি দিম এতিয়া চাকৰিয়াল মানুহৰ কাৰণে খুব সুবিধা খুব সোনকালে হোৱা আঞ্জা এইখিনি মই ইয়াতে অকণমান ভাজি পেলাই এতিয়া এইখিনি অকণমান ভাজ কওঁ আৰু এইখিনি মই মাছ দুখন ভাজি ল'ম এতিয়া শিঙৰা মাছ এয়া শিঙৰা মাছকেইটা ডাঙৰে আছিলে অলপ অলপ মাছ আহিবলৈ লৈছে এয়া মাছকেইখন তেলত দি দিছোঁ বাকলি নিদিয়া মাছ খুব ফুটে কেতিয়াবা তেল খালি ল'লেও নুফুটে মানে কিন্তু তেল মই সেইকাৰণে অকণমান ঢাকি দিওঁ এইখিনি অলপ লৰাই এইখিনি আচলতে অলপ ভাজি পেলাই অলপ লেৰেলাই ল'লে ভাল হয় লগে লগে পানীটো দি দিলে সোৱাদটো ইমান নহয় সেইকাৰণে এইখিনি মিলাতে অলপ ভাজি পেলাই লেৰেলাই লওঁ মই খুব ফুটিছে মাছকেইখন মই লৰাই দিছোঁ খুব ফুটিছে মাছকেইখন বাকলি নাই কাৰণে সেইটোৱে দিগদাৰী আকৌ ঢাকি দিলোঁ ইমান ফুটিছে এইফালে মই এইখিনি আকৌ এবাৰ লৰাই দিলোঁ এয়া দেখিছেনে এয়া এনেকৈ অকণমান গলি যোৱাৰ নিচিনা হৈছে আৰু অকণমান হোৱাৰ পিছত মই পানী দি পেলাই এইটো এটা চিটি মাৰি ল'ম এইখিনি কিন্তু আকৌ মই পিছত অলপ হালধি চালধি দিম হৈ গৈছে এইখিনি ইয়াত হৈ গ'ল এয়া মই ইয়াত পানী দি দিম এতিয়া জুইটো মিডিয়ামত থৈ এক চিটি মাৰিব লাগে আৰু মাছকেইখন ভাজ খোৱা হ'লেই গতিকে সেইখিনি সিজক এইকেইখন মই ইয়াতে এতিয়া গৰম কেৰাহীখনতে মই চাইড কৰি থৈ দিছোঁ গেছটো নুমুৱাই দিলোঁ এইখিনি হয় মানে আকৌ দিম আপোনালোকৰ ওচৰলৈ এইখিনি তিতা কেৰেলা এইখিনি মই নিমখ পানীত 2 ঘণ্টামান তিয়াই পেলাই টুকি লৈছোঁ এইখিনি মই তিতা কেৰেলাখিনি সেই আঞ্জা বনোৱা জাতিলাওৰ টুকুৰৰ অলপ বাকলি ওলাইছিল যে সেইখিনিও মই পেলাই দিয়া নাই সেইখিনি মই তিতা কেৰেলা এটা দি দিম ভালকৈ ধুই মই ঘৰৰ জাতিলাও যিহেতু সেইটো কাৰণে মই নিমখ পানীত ডুবাই ৰখা নাই এইখিনি ভালকৈ ধুই কুটি লৈছোঁ ইয়াতে মই দি দিম খাবলৈ ভালেই লাগে বেয়া নালাগে আৰু এতিয়াতো অকণমান এনেকৈয়ে খাব লাগিব ইয়াতে মই কি কৰিছোঁ এতিয়া অকণমান জিৰা ফুটাই দিম পিঁয়াজ দিছোঁ পিঁয়াজ মই এফাল দিছোঁ মই 4 ফুটা নহৰু মই এনেকৈ কুটি লৈছোঁ মিহিকৈ নহৰুকণ ইয়াত দি দিম মই এতিয়া শুকান জলকীয়াটো মই গুটি উলিয়াই লৈছোঁ ইয়াতে মই হালধি গুড়ি দি দিলোঁ মই ইয়াতে নিমখ দি দিম
আঞ্জাখিনি পেলো সৰু চামুচে অকণমান চামুচাখিনি অকণমান দিছোঁ মই ইয়াতে অকণমান হালধি দিম অকণমান ইয়াত দিছিলোঁ যিহেতু এতিয়া মই এইখিনি ইয়াত ঢালি দিম এতিয়া ইয়াতে পানী দিম অকণমান ঘুটনি গান মাৰি দিম এইখিনি ঢালি যাবৰ কাৰণে অকণমান গোটেইখিনি নাপালোঁ ইয়াতে মই মাছকেইকণ দি দিম এয়া মই ঢাকি দিম এখন ঢাকি দিম এতিয়া অলপ উতল ভালকৈ যেতিয়া উতল আহিব তেতিয়া মই ধনিয়া পাত দিলে মোৰ আঞ্জাৰ কাম শেষ কিন্তু এইখিনি অলপ সিজিবলৈ বাকী আছে এইখিনি সিজক এইখিনি উতল আহক শেষৰখিনি মই আকৌ দেখুৱাম আপোনালোকক এতিয়া মোৰ আঞ্জা হৈ গ'ল হৈ গ'ল ইয়াত মই ধনিয়া পাত দিম আৰু এইবোৰ মই ঘৰৰ জলকীয়া মাত্ৰ এনেই ফালি পেলাই মই দি থ'ম ইয়াত গোন্ধ ওলাবৰ কাৰণে আৰু ইয়াতে মই ধনিয়া পাত দি দিলোঁ ইয়াত গেছ নুমুৱাই দিলোঁ মই আৰু এইফালে মোৰ এয়া তিতা কেৰেলা ভাজিও হৈ গ'ল এতিয়া মই ইয়াতে নাৰিকল এইটো আধা ভঙা কৈছে একদম পেষ্টৰ নিচিনা কৰা নাই মই ইয়াতে মই অলপ দি দিম নাৰিকলৰ মিঠা মিঠা সোৱাদটো তিতা কেৰেলাৰ লগত বেয়া নালাগে ভালেই লাগে এয়া মোৰ তিতা কেৰেলা ভাজি হৈ গ'ল এইফালে মোৰ আঞ্জা হৈ গ'ল ভিডিঅ'টো চাই যদি ভাল লাগে লাইক এটা কৰিব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আজিলৈ ইমানতে সামৰোঁ আজি দিনটো আপোনালোক সকলো ভালে থাকক আনন্দত থাকক সুস্থ হৈ থাকক